গুড ইভিনিং সকলোকে আপোনালোকে দেখিছে আজি বেগ পেক কৰি আমি একদম পুৰা ৰেডি কাৰণ আজি আমি বহুত দিনৰ মূৰত যাবলৈ ওলাইছোঁ আমাৰ নিজৰ ঘৰলৈ আৰু আপোনালোকে এইপিনে দেখিছে আয়ান ৰেডি আৰু দেখিছে তাৰ লগৰ কেইটাও তাক আগবঢ়াব আহিছে কেইদিনমানৰ কাৰণে সি ঘৰলৈ যাব লগ নাপাব খেলিব নাপাব বুলি সিহঁতে আগবঢ়াবলৈ আহিছে আৰু আমাৰ পেকিং কমপ্লিট হৈছে ইয়াৰ পৰা এতিয়া যাব লাগিছোঁ কাৰণ ট্ৰেইন আছে অলপ পিছতে আহি পাই গ'লো ট্ৰেইন ষ্টেচন আৰু অলপ বেছি সময় ৱেইট কৰিবলগীয়া নহ'ল ট্ৰেইন আহি পালেহি ট্ৰেইনৰ ভিতৰত সোমাই গ'লো আৰু দেখিছে তৃষ্ণা আৰু আইন বহিলে আৰু চিটটো মই লৈ লৈছোঁ আৰু আমি বেছি দিন নকৰি আমি শুই দিলোঁ পিছে এতিয়া ৰাতিপুৱা 3:30 বাজিছে আৰু সদায় ঘৰত উঠা অভ্যাস সেইকাৰণে ৰাতিপুৱা 3:30তে সাৰ পাই গ'লোঁ সাৰ পাই কি নকৰোঁ ভাবি আছোঁ নামি গৈ দেখাইছোঁ আপোনালোকে তৃষ্ণাই আইনে কি কৰি আছে দেখিছে দুইটা একদম পুৰা টোপনিত ক'বই পৰা নাই আৰু এতিয়া বাজিলে ৰাতিপুৱা 5:30 তৃষ্ণা আৰু আইনো সাৰ পালে এইকেইটা বহি বাহিৰৰ অকণমান পৰিৱেশৰ মজা ল'লোঁ ৰাতিপুৱাৰ ঠাণ্ডা পৰিৱেশৰ আৰু আমি আহি পাই গ'লোহি ৰেলৱে ষ্টেচন আমাৰ ওচৰৰে নামি গ'লোহি কিন্তু একেবাৰে ওচৰৰে আমাৰ যিটো ষ্টেচন আছিল সেইটোত আমি নামিব নোৱাৰিলোঁ কাৰণ ট্ৰেইন নৰখায় আৰু এইটো জংচন হয় সেইকাৰণে ইয়াত ৰখাইছে আৰু ইয়াৰ পৰা আমি যাব লাগিব টমটম লৈ আমি আহি আছোঁ আৰু এই ফ্লাইঅভাৰৰ পৰা নামিলেই আমি আমাৰ ঘৰ পাই যামগৈ আৰু বেছি দূৰ ইয়াৰ পৰা নাই মনটো বহুত ভাল লাগি আছে ফাইনেলি আহি পাই গ'লোহি ঘৰ আৰু দেখিছে ভাগৰি জিগৰি আহিছোঁ সেইকাৰণে ভিডিঅ'টো ইমানতে আজি সামৰণি মাৰোঁ আৰু নেক্সট ভিডিঅ'কেইটা আপোনালোকে পাব আমাৰ ঘৰৰ পৰাই তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব